নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক আকৌ লং জাম্পৰ কেইটামান টিপছ দেখাম। যিহেতু বহুতে লং জাম্পৰ বিষয়ে বহুতে কিছুমান কুৱেশ্যন সুধি আছে যে লং জাম্প কেনেকুৱা ধৰণে ইম্প্ৰুভ কৰিব পাৰি। মই আগতে আৰু কেইটামান ভিডিঅ' দিছোঁ। যদিহে আপোনালোকৰ এতিয়ালৈকে অহা নাই তেতিয়াহ'লে সেই ভিডিঅ'কেইটাও চাব পাৰে। বহুতে কমেণ্ট কৰি আছে যে দাদা মোৰ লং জাম্প বা মোক সুধি থাকে যে লং জাম্প মোৰ 12 ফুট বা 13 ফুটহে গৈ আছে, মোৰ এক্সিলেণ্ট অহা নাই, তেতিয়াহ'লে কি কৰিব? লং জাম্পত বহুতে কিছুমান ভুল কৰি আছে। সেই ভুলকেইটা আকৌ মই আজি ক'ম। নেক্সট কেইটামান ভুলৰ বিষয়ে ক'ম। সেই ভুলকেইটা আপোনালোকে পৰাপক্ষত নকৰিব। আপোনালোকে ভুলকেইটা শুধৰণি কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুনকৈ আপোনালোকক আৰু এটা নিউ খবৰ দিব বিচাৰিছোঁ, গুড নিউজ এটা দিবলৈ বিচাৰিছোঁ। যিহেতু আপোনালোকৰ বহুতৰে এইবাৰ প্ৰেক্টিছৰ অভাৱৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ পাছ কৰিব পৰা নাই। বহুতৰে বেয়া হৈছে ইণ্টাৰভিউ। সেই ক্ষেত্ৰত মই আপোনালোকক ক'ম, আপোনালোকে মন বেয়া কৰিবলগীয়া একোৱেই নাই। কাৰণ আমাৰ যি এক্সাইজ আৰু জেল ৱাৰ্ডাৰৰ এডমিট দিয়াৰ কথা আছিলে, সেই এডমিট ইতিমধ্যে আজি আপোনালোকৰ নোটিছ দিছে, যোৱা ৰাতি নোটিছ দিছে যে আজি 15 তাৰিখ, আজি 25 তাৰিখ, আজি আপোনালোকক এডমিট দিব। সেয়েহে আপোনালোকে মন বেয়া নকৰিব, আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। আকৌ যিহেতু এতিয়া কেইদিনমান সময় পাইছে, আপোনালোকে প্ৰেক্টিছ কৰক। ভালকৈ প্ৰেক্টিছ কৰি লং জাম্পটো ইম্প্ৰুভ কৰিব চেষ্টা কৰক। যিহেতু আমাৰ লং জাম্পটো ইণ্টাৰভিউৰ কাৰণে মেইন। কাৰণ অলপ 1 ইঞ্চি বেছি মাৰিব পাৰিলে আমাৰ 2 মাৰ্ক এটা পোৱা যায়, আৰু ৰানিঙত 1 পাক গেপ দিলেহে আমাৰ 1 মাৰ্ক এটা পোৱা যায়। সেয়েহে আপোনালোকে যিমান পাৰে অলপ প্ৰেক্টিছ কৰক আৰু মাৰ্ক ল'বলৈ চেষ্টা কৰক। তেতিয়াহ'লে ব'লক আমি লং জাম্পৰ কেইটামান ভুলকেইটাৰ বিষয়ে কথা পাতোঁ। লং জাম্প ৰিলেটেড আপোনালোকক বহুতকেইটা ভিডিঅ' আপোনালোকক আগতে দি থৈছোঁ। ইতিমধ্যে মোৰ চেনেলত 3-4টামান ভিডিঅ' আপলোড হৈ আছে। আপোনালোকৰ যদি লং জাম্প অহা নাই তেতিয়াহ'লে মোৰ সেইকেইটা ভিডিঅ' চাব পাৰে। আৰু বহুতে সুধি আছে যে কেনেকৈ লং জাম্প ইম্প্ৰুভ কৰিব পাৰি। মই সেই বিষয়ত এতিয়াও ক'ম কেইটামান কথা। যে লং জাম্পত আপোনালোকে কেইটামান ভুল কৰি থাকে, মই দেখা পাই থাকোঁ। এই ভুলকেইটা কেনেকুৱা ধৰণৰ? সদায় আপোনালোকে আহি পেলাই ৰানিং কৰি 1600 মিটাৰ হওক 3200 মিটাৰ হওক ৰানিং কৰি সদায় লং জাম্প মাৰে। যিহেতু মই কওঁ যে সদায় লং জাম্প মাৰিব নালাগে, সপ্তাহত মাত্ৰ এদিন বা 2 দিনহে লং জাম্প মাৰিব লাগে। আৰু সদায় লং জাম্পৰ সেইখিনি এক্সাৰচাইজ কৰি থাকিব লাগে, লং জাম্পৰ সেইখিনি ড্ৰিল কৰি থাকিব লাগে। তেতিয়ালৈকে আপোনালোকৰ লং জাম্প ইম্প্ৰুভ হ'ব। লং জাম্প আপোনালোকে বেছিকৈ মাৰিব পাৰিব। আৰু লং জাম্প যদি আপোনালোকে ৰেগুলাৰ মাৰি থাকে তেতিয়াহ'লে কি হয়, আপোনালোকৰ চিন পেইন হয়, গা বিষায়, বহুত ধৰণৰ পেইন হয় আপোনালোকৰ শৰীৰত। সেই পেইনৰ পৰা বাচিবৰ কাৰণে আপোনালোকে সদায় লং জাম্প নামাৰিব, আৰু লং জাম্প আপোনালোকে ইম্প্ৰুভ নহ'ব। আপোনালোকে কেনেকুৱা ধৰণৰ ভুল কৰে? বহুতে কি কৰে, টেকআপটো লয়। টেকআপ লোৱাৰ মই ভিডিঅ'টো আগতে আপোনালোকক দেখাইছোঁ। আৰু এতিয়া কি কৰে, বহুতে কি কৰে, টেকআপ লওঁতে বহুত দূৰৰ পৰা টেকআপটো লয়। যদি আপোনালোকে বহুত দূৰৰ পৰা টেকআপটো লয় তেতিয়াহ'লে কি হয়, আপোনালোকে দৌৰি যাওঁতে আপোনালোকে টেকআপ বৰ্ড পাওঁতে আপোনালোকৰ এনাৰ্জি নাইকিয়া হৈ যায়। যিহেতু আমি মানুহে, আমিতো ইঞ্জিন নহয় যে আমি ইমান দূৰৰ পৰা ৰানিং কৰি গৈ আমি উৰিব পাৰিম। তাত গৈ আমি যেতিয়া শ্বৰ্টকৈ ল'ম, টেকআপটো সৰুকৈ ল'ম, আমি টেকআপ বৰ্ডটো পাওঁতে গৈ আমি তাত স্পীডটো আমাৰ বেছি হ'ব, স্পীড লিমিটটো বেছি হ'ব, তেতিয়া আমি উৰিব পাৰিম। যেতিয়া আমাৰ স্পীডটো বেছি থাকিব, যেতিয়া আমি বহুত মাৰিব পাৰিম, তেতিয়াহ'লে আমি এক্সিলেণ্ট মাৰিব পাৰিম। সেয়েহে আপোনালোকে অলপ কমকৈ ল'ব, ৰানিং টেকআপটো অলপ কমকৈ ল'ব, আপোনালোকে তেতিয়াহে উৰিব পাৰিব। নেক্সট ভুলটো হৈছে আপোনালোকে কি কৰে, সদায় যেতিয়া আপোনালোকে আহি লং জাম্প মাৰিব বিচাৰে তেতিয়াহ'লে কি হয়, আমাৰ ভৰিৰ পাৱাৰটো দৌৰি আহি পেলাই আপুনি লগে লং জাম্প মাৰিব বিচাৰিলে ভৰিৰ পাৱাৰটো আমাৰ নাইকিয়া হৈ থাকে। যিহেতু আমাৰ ৰানিং কৰি আহি পেলাই আমাৰ ভৰিবোৰ এনেই নাৰ্ভাছ হৈ থাকে, আমাৰ ভৰিৰ পেইন হৈ থাকে। লগে আমি যেতিয়া লং জাম্প মাৰিব যাওঁ তেতিয়াহ'লে আমাৰ এই হেৰিটো কমি যায়, পাৱাৰটো ভৰিত নাথাকে, তেতিয়া আমি লং জাম্পটো মাৰিব নোৱাৰোঁ, আমি ডিপ্ৰেশ্যনত যাওঁ। সেয়েহে আপোনালোকক কওঁ, সদায় লং জাম্প নামাৰিব। আকৌ কৈছোঁ, সদায় লং জাম্প নামাৰিব। আপোনালোকে লং জাম্পত যিমানখিনি এক্সাৰচাইজৰ প্ৰয়োজন, যিখিনি ড্ৰিলৰ প্ৰয়োজন, সদায় সেইখিনি এক্সাৰচাইজ কৰিব, সদায় সেইখিনি ড্ৰিল কৰিব, বেছিকৈ কৰিব। আৰু ড্ৰিল এনেকুৱা নহয় যে আপোনালোকে কৰিব লাগে, কৰিছোঁ যেনে তেনে কৰিছোঁ, তেনেকুৱাকৈ নহয়। আপোনালোকে গাত লগাকৈ অলপ ভালকৈ কৰিব, যাতে আমি এনেকুৱা লাগে যে গায়ে কয় যে আমি কৰি আছোঁ, আমি শৰীৰত যাতে লাগে যে আমি লং জাম্পৰ ড্ৰিলখিনি কৰি আছোঁ। সেইখিনি আপোনালোকে কৰিব সদায়। নেক্সট আপোনালোকে লং জাম্প মাৰোঁতে এইটো কথা মনত ৰাখিব, যিটো কথা হ'ল আপোনালোকে কি কৰে, লং জাম্প মাৰিব যাতে টেকআপ ৰানিং কৰি স্পীডত দৌৰি গ'লে টেকআপ বৰ্ডখন পোৱাৰ লগে আপোনালোকে কি কৰে, পূজা হৈ যাব নালাগে। আপোনালোকে পিছফালে গাটো চিধা ফিট কৰি ৰাখিব লাগে, লাগিলে পিছফালে অলপ হালি দিব লাগে, হালি দি পিছতহে লং জাম্প মাৰিব লাগে। তেতিয়াহ'লে আমাৰ কি হয়, 1 ফুট বা আধা ফুট বা 1 ফুট আপোনালোকৰ লং জাম্পটো বাঢ়ি যায়। সেইখিনি আপোনালোকে মনত ৰাখিব লাগিব ৰানিং কৰি যোৱাৰ সময়ত, যে আমি এনেকৈ মাৰিব লাগিব, সেইখিনি মনত ৰাখিবই লাগিব। তেতিয়াহ'লেহে আপোনালোকৰ লং জাম্পটো স্পীড হ'ব, লং জাম্পটো বাঢ়ি যাব। আপোনালোকৰ নেক্সটটো হৈছে আপোনালোকৰ চাইক্লিং কৰিবলৈ চেষ্টা কৰিব, যিমান পাৰে চাইক্লিং কৰিব চেষ্টা কৰিব। মই এতিয়া সেইটো কোৱা নাই যে ইণ্টাৰভিউ পালেহি আপোনালোকে এতিয়া চাইক্লিং কৰক। আপোনালোকৰ চাইক্লিং কৰাৰ সময় যিহেতু যদি আছে বা আপোনালোকে নতুনকৈ প্ৰেক্টিছ কৰি আছে, তেতিয়াহ'লে আপোনালোকে চাইক্লিং কৰিব চেষ্টা কৰিব যিমান পাৰে। কাৰণ চাইক্লিং কৰিলে আমাৰ কি হয়, তেতিয়া আমি প্ৰফেশ্যনেল ৰানাৰ বোলে দেখি থাকে, চাইক্লিং কৰিলে আমাৰ যেতিয়া ভৰিটো হেৰি কৰি যায় তেতিয়াহ'লে আমাৰ
বহুতখিনি আগবাঢ়ি যায়। সেয়েহে আপোনালোকে চাইক্লিং কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। জাপ মাৰিবলৈ হ'লে আপোনালোকৰ দুইখন ভৰি আছে, দুইখন ভৰি বা এটা ভৰি আপোনালোকে পাৰফেক্ট বনাই ল'ব লাগে। এখন ভৰি আপোনালোকে পাৰফেক্ট বনাই ল'ব লাগে, সেইখন ভৰি দি আপোনালোকে সদায় জাপ মাৰিব চেষ্টা কৰিব লাগে। তেতিয়াহ'লে আপোনালোকৰ সেইখিনি হেৰি থাকিব, ইণ্টাৰভিউত গৈ হওক বা যিকোনো ক্ষেত্ৰত হওক গৈ পেলাই আপোনালোকৰ ভৰিটো পাৰফেক্ট হিচাপে এখন ভৰিয়ে পৰিব। বাওঁ ভৰিখন দি ল'লে আপোনালোকৰ সুবিধা হয়। সকলোৰে যিহেতু বাওঁ ভৰিখন আগত যায় যিকোনো ক্ষেত্ৰত, সেইকাৰণে আপোনালোকে যিমান পাৰে বাওঁ ভৰিখন দি আপোনালোকে লং জাম্পটো উৰিবলৈ চেষ্টা কৰিব। সেয়েহে আপোনাৰ এইকেইটাই ক'লোঁ, আৰু নেক্সট ভিডিঅ'ত মই লং জাম্পৰ কেইটামান টিপছ দেখাম, কেনেকৈ কৰিব লাগে প্ৰেক্টিছ। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰি থাকিব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। জয় হিন্দ।